কবিতাৰ শিৰোনাম পৰিস্থিতিত আত্মহাৰা তাইজনী। কেতিয়াও জনাই নাছিলোঁ আকাশখন চাবলৈ নিশিকোতে জীৱনটো আধাতে হেৰাই যাব বুলি। হেতালি খেলাৰ বয়সত গধুৰ গধুৰ মেটেলৰ টুকুৰি, ভাঙিব নোৱাৰা ব্লক ইটাবোৰ, এইবোৰ যে ইমান আপোন হৈ পৰিব। হাজাৰ বাৰ দেহত আঘাত কৰা স্বত্তেও আকৌ সেই বোজা উঠাবলৈ নিৰ্ভীকতাৰে যুঁজ দিব যাওঁ। ভবাই নাছিলোঁ কিতাপৰ গোন্ধতকৈ আলকেটাৰাৰ গোন্ধয়ে বেছিকৈ মুহিব পাৰিব বুলি। কলম ধৰিব নিশিকাৰ আগতেই এই জুৰুলা পৰিস্থিতিত হাতখনে টকা পোৱাৰ থলহে বিচাৰিলে। নিজলে বুলি চকলেট মৰ্টন কিনাৰ বয়সত ঘৰলৈ বুলি চাউল দাইল কিনিব লগা হ'ল। আপোনালোকে ভবাতকৈ বৰ যন্ত্ৰণাময় আমাৰ জীৱনটো। ভগৱানলৈয়ে অভিযোগ, আনবোৰৰ দৰে কিয় নহয় আমাৰ জীৱনটো? কিয় আমি মৰমৰ ভিক্ষাৰী? কিয় আমি নিসংগতাৰ চিকাৰী? মানুহে কয় পৃথিৱীখন বৰ ধুনীয়া। মইচোন এই ধুনীয়া পৃথিৱীৰ বিপৰীত ৰূপটোহে পালোঁ। কেনেকৈনো কওঁ পৃথিৱীখন ধুনীয়া বুলি? ধন্যবাদ।